मैदेरनि उदखार थफ्ला लानानै न'निफ्राय ओंखारनो गोनां जादों। मैदेरनि गाग्लोबनायाव हालाय-हाफाय जानांदों थागिबि सुबुंफोरा। मैदेरखौ गिनानै न' बां नागारनानै खारनांदों रायजो राजाफोरा। मैदेरखौ गिनानै जिउ आरो सम्पथिनि रैखाथि नागिरनानै गुबुन जायगायाव खारनो गोनां जादों रायजो राजाफोरा। बे नुथाया बाक्सा जिल्लानि भारत-भुटान सीमा ओनसोलनि थांनाय 2 दान नाङैनो हाग्रानि मैदेरनि मोनसे गिदिरथार फालोआ जिल्लानि बाथाबारि दख'रा हाग्रा मावख'नि सिङाव थानाय माखासे गामिफोराव उदखार खालामबोदों। मैदेरनि फालोआ गामिफोराव हाबनानै सानफ्रामबो न' बां बुफाय-बुसि खालामनायजों लोगोसे आबादफोरखौबो जानानै खहा खालामबोदों, जायनि थाखायनो आथिखालाव जिउनि रैखाथि नागिरनानै रैखाथि गोनां जायगायाव खारनो गोनां जादों सीमा ओनसोलनि सुबुंफोरा। गुबुन फारसेथिं बाक्सा जिल्ला हाग्रा बिफाना मानास माहारियारि हाग्रामानिफ्राय लाबोनाय मानै फिसिजानाय मैदेरजों हाग्रानि मैदेरनि फालोखौ हाग्रायाव होसोहरफिननो नाजादोंब्लाबो जाफुंसारनो हायाखै। माखासे बाहागोआव गोसारना थानाय मैदेरनि फालोखौ हाग्रासिम होसोहरफिननो हायाखै हाग्रा बिफाना, जायनि जाउनाव भारत-भुटान सीमानि रायजो राजाफोरनि गेजेराव गिखांनाय थासारि सोमजिहोदों। হাতীটো খেদি লৈ যাব লাগে আৰু আপোনালোকে এতিয়া বহুত মানে কিবা হৈ আছে, মানুহকেইটা মানে ঘুমাব পৰা নাই। দিনে নিশাই ইয়াত হাতী আহি থাকে। দিনে নিশাই মানে হাতী আৰু ঠিক টকাই আছে, বাগা দিব পৰা নাই। কি ক'ব এই ক্ষেত্ৰত বন বিভাগক কি ক'ব? তেতিয়া মানে বন বিভাগে নিব লাগে আৰু কিবা এটা ব্যৱস্থা লোৱাটো ভাল হ'ব। আমাৰ ডিউটি ফৰেষ্টৰে ডিউটি, দিনে নিশাই আমি ডিউটি কৰি আছোঁ। হাতীৰ মুভমেণ্টটো মানে বাটাবাৰী বনাঞ্চলিক মানে বনাঞ্চলিক অফিচৰ অন্তৰ্গত যিকেইটা ৰিজাৰ্ভ ফৰেষ্ট আৰু PRF আছে, চবতে হাতীৰ মুভমেণ্ট চলি আছে। ইয়াত অলপ মানে মুভমেণ্টটো বেছি হৈছে হাতীৰ। সিহঁতে খাদ্য সন্ধানৰ কাৰণে এইটো পৰিভ্ৰমণ কৰি আছে আৰু আচলতে এইখিনি এৰিয়াটো হাতীয়ে থকা ঠাই। আমি যোৱাকালি চবেই মিলি তামোলপুৰ ৰেঞ্জ, শালবাৰী ৰেঞ্জ প্লাছ বাটাবাৰী জইণ্টলি আমি মানে অলপ চেষ্টা কৰিছোঁ ওপৰৰ পিনে ঠেলি দিয়াৰ কাৰণে। গৈ আছিল, গৈ আকৌ এই ৰাউণ্ড টাৰ্ণ লৈয়ে থাকে বস্তুবিলাক। সিহঁতে আৰু মানে কোনো ঠাইত যাব নোখোজে। এইখিনি য'ত নেকি সিহঁতৰ খাদ্যৰ হেৰিটো আছে, এইখিনি এৰিয়াটো সিহঁতে এৰিব খোজা নাই। তাৰ উপৰিও আজিও যিখিনি আমি চেষ্টা কৰিলোঁ, হাতী দুটা লগাই মানাসৰ পৰা আনি হাতী প্লাছ আমি ষ্টাফ মিলি যিখিনি চেষ্টা কৰিলোঁ ৰাতিপুৱাৰ পৰা প্ৰায় আবেলিলৈকে হ'ল, কিন্তু আমি একদম লাষ্ট উত্তৰ অঞ্চললৈকে খেদিছিলোঁ, কিন্তু তাৰে পৰা আকৌ টাৰ্ণ ল'ল, তেতিয়া আমি কণ্ট্ৰল কৰিব পৰা নাই। কেইটামান আছে ছাৰ ইয়াতেতো 30-40জন জাক হ'ব। কেতিয়াবা মুভমেণ্ট কৰোঁতে আকৌ ফালৰি কাটে কিছু, মানে নিৰ্দিষ্টভাৱে ক'ব গ'লে 30-40জনৰ জাক আছে। ওপৰ মহলত জনোৱা হৈছে, আমাৰ DFO ছাৰক জনোৱা হৈছে। DFO ছাৰক আমাক জনোৱা মতে এতিয়া প্ৰশাসনক DFO ছাৰে জনাইছে। এতিয়া মই জনামতে অলপ ইমিডিয়েট ফেঞ্চিঙৰ ব্যৱস্থাটো কৰিব বুলি জানি পাইছোঁ ইতিমধ্যে।